নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকিতাই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম চিতল মাছ আফুগুটি আৰু সৰিয়হ দি। কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। প্ৰথমতে মাছখিনিত হালধি নিমখ দি সানি ল'ম। এইখিনি ভালকৈ সানি লওঁ। এতিয়া মই এটা মিক্সি জাৰত মই আফুগুটি আৰু সৰিয়হখিনি দি ল'ম। লগতে আদা নহৰু আৰু এটা পিঁয়াজ দি পেলাই পেষ্ট বনাই ল'ম। কেৰাহী গৰম হৈ গৈছে, মই এতিয়া ইয়াত মিঠাতেল অলপ দিম। তেল গৰম হৈ গৈছে, মই এতিয়া মাছখিনি ভাজি ল'ম। মাছখিনি ভাজি হৈ গৈছে। মাছ ভজা তেলখিনিতে তেজপাত আৰু কালজিৰা দি দিছোঁ। এইখিনিতে মগজ আৰু সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। চৰি, মগজ নহয়, আফুগুটি। অকণমান হালধি দিম, স্বাদ অনুসৰি নিমখ দিম। এইখিনি ভালকৈ ভাজি ল'ম। এতিয়া বিলাহী মিক্সিত মাৰি পিউৰি বনাই থৈছিলোঁ, ইয়াত এতিয়া এইখিনি দি দিম। চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। মছলাখিনি অকণমান সময় ভালকৈ ভাজি ল'ম। মছলাখিনি ভাজি হৈ গৈছে, এতিয়া মই আলু এটা বইল কৰি থৈছিলোঁ, সেইটো তাত দি দিম। আলুটো অপশ্যনেল হয়, নিদিলেও হ'ব। আৰু অকণমান সময় ভাজ খুৱাই লৈ পানী দি দিম। এইখিনি ভাজি হৈ গৈছে, এতিয়া ইয়াত পানী দিম। এইখিনিত উতল আহি গৈছে, এতিয়া মই ইয়াত পিঁয়াজ এটা মিহি মিহিকৈ কাটি থৈছিলোঁ, সেইটো দি দিম ইয়াৰ ওপৰত। তাতে এতিয়া মাছ কেইপিচ দি দিম। মাছখিনি দি দিলোঁ, এতিয়া ঢাকনা মাৰি 10 মিনিটৰ কাৰণে সিজিবলৈ দিম। মোৰ মাছৰ তৰকাৰী হৈ গৈছে। এতিয়া জলকীয়া কেইটামান আৰু ধনিয়া অলপ দি পেলাই গেছ বন্ধ কৰি দিম। এতিয়া এয়া মোৰ মাছ ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাব, বৰ ভাল হয় খাবলৈ। আৰু কেনেকুৱা পালে মোক জনাব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।